হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। সেইদিনাখনি মা, মই, ভণ্টি, ভাইটি আমি চাৰিটা গৈছিলোঁ জেঠাইহঁতৰ ঘৰলৈ। তাৰপৰা জেঠাই ঘৰত গৈ পোৱাৰ পিছত ফাৰ্ষ্ট জেঠায়ে চাহ তাহ দিলে। তাৰপিছত আকৌ জেৰিফা জীয়েক আৰু আণ্টি আহিলে, আণ্টিহঁতকো চাহ তাহ দিলে। তাৰপৰা জেঠাই ঘৰত চাহ তাহ খাই হোৱাৰ পিছত আকৌ আমি গ'লোঁ জেৰিফাহঁতৰ ঘৰলৈ। তাৰপৰা এয়া জেৰিফাহঁতে আমাক সিহঁতৰ ঘৰলৈ লৈ গ'ল। তাৰপিছত সিহঁতৰ ঘৰত গৈ পোৱাৰ পিছত আকৌ জেৰিফা জীয়েকে তাইৰ ঘৰৰ যিমান খেলা বস্তু আছে, পুতলা আছে, তাই আমাক চব দিছে খেলিবলৈ আৰু তাইৰ লগত আমাক খেলিব লাগে। তাৰপৰা তেনেতে আকৌ জেৰিফাই চাহ দিলে। তাৰপৰা আমি চাহ তাহ খালোঁ। চাহ তাহ খাই হোৱাৰ পিছত আকৌ জেৰিফাই আহোম বগৰী চাটনি কৰিলে। আমাৰ এইফালে এইটো বগৰীক আহোম বগৰী বুলি কয় বাৰু, ঠাই বিশেষে কিন্তু বেলেগ বেলেগ নামেৰেও কয় দেই। তাৰপৰা আমি আহোম বগৰী খালোঁ। আহোম বগৰী খাই বৈ হোৱাৰ পিছত আকৌ আমি জেঠাই ঘৰত ভাত চাত খালোঁ। তাৰপিছত আহিবলৈ টাইম হ'লেই নহয়, আহোঁতে দেখিছে নহয় তাই আমাক একদম কি ধুনীয়াকৈ একদম চুমা খাইছে, বাই বাই দিছে। পিছদিনাখনি আকৌ ভণ্টিয়ে মই টাউনলৈ অলপ ওলাই গ'লোঁ। আমাৰ কেইটামান বজাৰ, তেনেকৈ বিশেষ বজাৰ কৰিব নাছিলে বাৰু, আমাৰ একচুৱেলি পাৰ্লাৰ যাব লগা আছিলে থ্ৰেডিং কৰিবলৈ। সেইকাৰণে আমি পাৰ্লাৰ গ'লোঁ দুইজনী। তাৰপৰা পাৰ্লাৰৰ পৰা আহি আকৌ অকণমান বজাৰ দুটামান কৰিব লগা আছিলে ঘৰৰে। তাৰপৰা বজাৰকেইটা কৰিলোঁ। কৰি পিনি আহি পিনি আমি এয়া টমটম এখনত উঠিলোঁ, উঠি পিনি ঘৰলৈ আহিলোঁ। তাৰপৰা ঘৰত আহি পিনি আকৌ ৰাতিলৈ ভাত সাঁজ এনেদৰে খালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।